Hello guys, welcome to my YouTube channel. আজি নতুন এটা ভিডিঅ' আৰু দেই পাহাৰলৈ আহিছোঁ আৰু পুৰা গা ধুইছোঁ আৰু দেই তো আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে নেকি আৰু বনাম না কাৰণে ভিডিঅ' কৰিছোঁ আমি এতিয়া ওলাইছোঁ বেচাৰমাৰালৈ বেচাৰমাৰা মানে আজি মানুহজনী স্কুলৰ ষ্টাফটো আৰু ষ্টুডেণ্টখিনি ওলাইছে নে ষ্টুডেণ্টখিনি কোৱা কাৰণে গোটেই টিচাৰখিনি ওলাইছে গৰমৰ কাৰণে গা ধুব যাওঁ বুলি লগতে এনেই সৰুকৈ বনভোজ এতিয়া আৰু তো আমি পাই গ'লোঁ ফাইনেলি ইয়াত ষ্টুডেণ্টখিনিৰ লগত গৈ আছোঁ তো এই বৰষুণো দিছে প্ৰায় বৰষুণত তিতি তিতি গা ধুব अभी हम लोग नीचे में जा रहे हैं अभी लोकेशन में नहीं पहुंचा है अभी तक जा रहे हैं अभी अभी पैदल पैदल ही हम लोग चल रहे हैं अभी तो वहाँ में जाएगा अभी तो इस तरफ जाना है अभी यहाँ से 1 किलोमीटर जाना है अनाउंस जो सुबह को नपाया कोई भी आनी कोई ऐसा पहाड़ साफ অকণমানৰ কথাটো সেইকাৰণে কৈছোঁ পানী সেইকাৰণে আপুনি এইটো ধুই দিয়কচোন লগত এইটো লৈ আনিছোঁ আৰু খাবলৈ ভাততে পালোঁ আৰু 8 দুটামান আকৌ পগলাকেইটা 50 টকা লৈছে আপুনি 100 টকা খুজিছিলে আপুনি 50 টকা দি আনিছে এইটো কোনে ভাঙিলে এইটো আমি ভঙা নাই মেমে দিমকে ভাঙি আছিলে মেমে দিম মেমে খাই গ'লে নেকি সবতে কি পিছত এতিয়া পানী বহুত আছে ইয়াতে আপুনি পোৱালিকেইটা হাতিব যায় হেনে মোক এইটো ইয়াতে থাকি গ'ল বিদ্যুতৰ জাঙিয়া পেনটো এই মিছা এইটো মোৰ জাঙিয়া পেন নহয় আপোনালোকৰ আণ্ডা পেন চাব নেকি আপোনালোকে ভিউ পানীয় এইটো আপোনালোকে দেখিব এতিয়া এইটো পেহা সিং ফাইনেলি আহি পাই গ'লে লোকেশ্যন এতিয়া খাম আনাৰস ইংলিছ নাজানো সেইকাৰণে অসমীয়াতে কৈ দিছোঁ আৰু পানী বহুত বাঢ়িছে ইয়াতে তো ইয়াত চবেই আছে ইয়াতে গা ধুম আৰু এতিয়া পানীটো বহুত বেছি মানে দেই সেইকাৰণে আমি গাটো নুধুলো আৰু তাত তো এতিয়া আমি বেলেগ এটা চাইডলৈ যাওঁ আৰু দেই এতিয়া মানে আমি এইটো চাইডে গুচি যাম কৰি আছে আমি লাষ্টত তো এতিয়া আমি এইটো চাইডে গৈছোঁ গা ধুবলৈ এইটো সেইকাৰণে পানীটো
কমে হয় নে বেছি আগতে গৈ দেখিব हम जा रहे हैं अभी जंगल में নকওঁ তো এতিয়া আমি গৈ আছোঁ জংঘললৈ যিহেতু যাতে পানীটো বেছি আছিল কাৰণে তাত ভোকটো বেছি তো আমি এতিয়া এফালেদি গৈ আছোঁ ওপৰলৈ সেইপিনে এইখিনি চাওক पानी তাত পানী সোঁতটো বেছি পানী চাউণ্ডটো শুনিছে চাগে আপোনালোকে তো আমি এনেকৈ ওপৰলৈ উঠি গৈ আছোঁ আগত আছে চম্পি সাগৰিকা আৰু পূৰ্ণিমা আৰু কাৰ নাম আছিল পাহৰি থাকিলোঁ দেই नाम तो इन्हें आओ नौकबर मगर गए थे अब आओ तो अभी हम लोग जा रहे हैं जंगल के अंदर में वीडियो फोटो बना बोल के यहाँ में ज़्यादा ही है हुड यहाँ पर जाएंगे तो मरेंगे तो हुड तो यार बेसी है আছে তাতকে ধেমাজি পামগৈ আৰু কাষত আছে মাটিখিনি যে সেইখিনি অলপ বনাই ন নে বা খোজকাঢ়িছোঁ নাই পাহি নাই অকণমান ভোকটো কমাওঁ দেই मैं बोले চম্পি চম্পি কেনেকুৱা লাগিছে আহি ভোক লাগিছে ভোক কেনেকুৱা লাগিছে তোমাৰ ইপিনে চোৱা চম্পি কেনেকুৱা লাগিছে ভাল লাগিছে ভাগৰ লাগিছে নে পোৱালিকেইটা ভাগৰ লাগিছে নে খোজকাঢ়ি লগা নাই কেলে পানীখিনি দেখি নেকি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বহুত ভাগৰ লাগিছে চলো না আগত ঐ কাম জেগাডোখৰ পালোঁ ইয়াতে গা ধুম বুলি কৈছে এতিয়া পানীটো অলপ শ্ল' আছে অকল ময়ো গা ধুম বাৰু মোবাইল আৰু আনা আছোঁ এতিয়া পোৱালিকেইটা ইয়াতে গা ধুওঁ আৰু তো এইখিনিত অলপ সোঁতটো কম মানে আগৰ সোঁতটো বেছি আছিলতো তো লগতে ময়ো গা ধুম इधर बाली भी नहीं आएगा क्या तो प्रिंसिपल सर आহি গ'ল আমাৰ পোৱালিকেইটা কেনেকুৱা লাগিছে বঢ়িয়া হে বঢ়িয়া একদম বৰষুণতো আহি ভাল লাগিল ন তো এতিয়া আহি পিনে আমাৰ ইয়াত গা ধুব লাগিছে তো মানে সেইডোখৰলৈ মানে এই চেনেলবোৰ আছে যে এটা পুৰা ডাঙৰ শিলগুটি আছিলে মানে সেই শিলগুটিখিনিৰ পৰা মানুহখিনি আহিবলৈ কষ্ট হৈছিলে শিলগুটিখিনি অলপ চাফা কৰিলোঁ বেয়া ভাগৰ লাগিছে মানে ডাঙৰ শিলগুটি এতিয়া ময়ো গা ধুওঁগৈ অলপমান নে কি চবেই গা ধুইছে মই ধুওঁগৈ লগত দেখিব পাৰিছে এটা কথা মানে মানুহবোৰে খানা অলপ কিছুমান মাথা বেয়া বা মাথা ভালে নে বেয়া নাজানো বা মানুহবোৰ আপোনালোকে খানা খায় হয়নে খানাটো চবেই খাবলৈ আহে এইডোখৰ জেগা চবৰে অকল মোৰ বুলিয়ে নহয় বা আপোনাৰ বুলিয়ে নহয় এইডোখৰ জেগা সকলো ৰাইজৰ তো ইয়াত খানা খাওঁতে মদৰ বটল ভাঙিটো নাযাব আৰু ইমান লেতেৰা কৰি থৈ গৈছে আপোনালোকে চাওক এইডোখৰ একদম এইবোৰ ভাত চাত দেখিছে কেনেকৈ পেলাই থৈ গ'ল হয় নাই ভাত চাত খাইছে ছাইড কৰি পিনে ক'ৰবাত হেৰি এটাত পেলাই দিয়ক তো আপোনালোকে কিয় এনেকৈ পেলাইছে এইবোৰ বেয়া কথা দেই তো আপোনালোকে ভাল পায় বেয়া পায় নাজানো যোনটো বেয়া নিজৰ চকুত বেয়া দেখিছোঁ মানে সেইটো কৈ দিছোঁ আৰু নে কি যদি আপোনালোকে মোৰ লগত আছে তেতিয়া হয় ক'ব য়েছ লিখিব যদি নাই ন' লিখি দিলে হ'ব তো এইডোখৰ জেগা চবৰ ৰাইজৰ হয় চ' চবেই মিলা প্ৰীতিৰে খানা খাব লাগে
বা খানা খোৱাডোখৰ জেগাডোখৰ চাফা কৰি যাব লাগে গম পাইছে মই ইয়াৰ আগৰ ভিডিঅ' এটা দিছিলোঁ যে ভদ্ৰপাৰাডোখৰ ধেমাজি 4 নম্বৰত ভদ্ৰপাৰাডোখৰ কিয় পানী হয় ইমান তো এইবোৰ লেতেৰাৰ কাৰণে মানে এনেকৈ য'তে ত'তে যি দি পেলাই থকাৰ কাৰণে ড্ৰেইনবোৰ ফুল মানে তো লেতেৰা পূৰা বন্ধ হৈ গ'ল মানে তো সেইকাৰণে এইডোখৰ হেৰি কৰিছোঁ গা ধুইছোঁ না পৰি চেম্পু আৰু এইটো আমাৰ নিগনি আমাৰ লোকেল গুৱা লোকেল গুৱা গুৱাৰ পানীখিনি চেঁচা গৰম নহয় মানে দেই ঠাণ্ডা আমাৰ গুৱাৰ পানীখিনি ঠাণ্ডা গৰম নহয় দেই কেনেকুৱা লাগিছে পানী অকণমান খালোঁ আৰু কালি পানী আৰু দেই সাতটা জেগা মানে আৰু দেই আমাৰ ধৰ্মা পত্নী আহি গৈছে সাঁতুৰিব নেজানে তাই আমাৰ লোকেল গুৱা এয়া আমাৰ জখিনী বহিছে দুজনী এনে তোমাৰ লোকেল গুৱালে আহি কেনেকুৱা লাগিছে তাই গাহৰি পেটু খাই ভাল পায় সেইকাৰণে লগতে গাহৰি পেটু নানানো শুননি তুমি কি খাবা বুকদান মাৰিছে বুকদান কি হৈছে এইটো নেপালৰ পৰা আহা নেপালী এইটো পাকিস্তানৰ পৰা ছোৱালী পলুৱাই আনে শচীনটো মানুহবোৰ আহিছে আৰু দেই গা ধুবলে এইটো একেবাৰে মাষ্টৰ ষ্টাফ বহুত বিষায় কি বিষায় এইডোখৰ বিষাইছে কোনডোখৰ এইডোখৰ কেলে কি হ'ল নেজানো কি হ'ব যদি ঘৰত বান্দৰ অভাৱ হৈছে ইয়াক মাতিলে হ'ল তামোল পাৰিবলৈ ধুনীয়া জেগা পালি লোকেল গুৱাটো পানী খৰচটো ধুনীয়া ইয়াত ঘূৰি নাপায় ঘৰ জেগা অকণ কৰিব লাগিব আৰু দেই এইপিনে পুহি পালি আহিছে দেই আৰু আছে মানুহ এইপিনে গা ধুই আহিছে আৰু ৰিলো বনাই আছে আমাৰ ইয়াতো ৰিল বনোৱা মানুহ আছে আপুনি ৰিল কেনেকৈ বনাই আছে এইপিনে ৰিহাৰ্চেলটো কৰি আছে আৰু নাচিব আৰু ৰিল বনাব তাৰপৰা আমাৰ ইয়াতো পানীত বাগৰি বাগৰি গা ধোৱা মানুহ আছে সেইকাৰণে দেখিছে পানীত বাগৰি বাগৰি গা ধুই সেইকাৰণে সেইফালেকে চাই থাকা আকৌ ভাল পাব ভিডিঅ'টো চাই ঠাণ্ডা ঠাণ্ডা পানীত গাটো ধুই দিওঁ তেওঁ পৰা কোনোবাই মুটি দিছে যদি গম নাপাওঁ আদি কিজনী এনেকৈ গাটো ধুই দিছোঁ ন দেই আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বহুত দিন ভিডিঅ' দিয়া নাই আৰু মানে গধে গধে মানে ঘৰত ভাত খোৱা
দালি বনোৱা মাংস বনোৱা ভিডিঅ' বনাবলৈ অশান্তি পাম মানে মই দেই সেইকাৰণে ভিডিঅ'বোৰ নিদিওঁ আৰু মানে ক'বালৈ ফুৰিব আহিলে আৰু ক'বালৈ ফুৰিব আহিলে আৰু সেনেকুৱা ভিডিঅ' বনাম আৰু এনেই ঘৰতে ভাতে দালিয়ে তাকে মই সাদিব পাৰিছোঁ মই সেনেকুৱা ভিডিঅ' নবনাওঁ মই এই বুলি মই বেলেগৰ নিচিনা সগা ভিডিঅ' নবনাওঁ আৰু দেই ভাত খোৱা য'তে ত'তে জংঘলত গৈ পিনে কেঁচা পোৱালিকেইটাই পুৰা এনজয় কৰিছে আৰু বৰষুণৰ বতৰটো একদম গা ধুবলৈ আহিছে উৎপাত কেনেকুৱা লাগিছে গা ধুই ভাল লাগিছে ঘৰত আৰু সেইপিনে হয় নাপায় সেইপিনে আছে বহি বহি আমাৰ এই হেৰি আৰু মিছা আনি পানী কাটিব নাজানে মানে পাতিবলৈ শিকাব লাগিব দেই বাপেকৰ পুখুৰীটোত কাটিবলৈ শিকাব লাগিব পোৱালিকেইটা লাষ্টত সেইপিনে পৰা গা ধুই ইয়াৰ পালেহি আৰু দেই সেইডোখৰতে আৰু মই শিলগুটিকেইটা ইয়াত দুটামান চফা কৰি গ'লোঁ আৰু এতিয়া ইয়াতে গা ধুম আৰু ধুনীয়াকৈ মানে একদম ধুনীয়াকৈ গা ধুই আছে অৱশেষত আমাৰ প্ৰিন্সিপাল ছাৰেও গা ধুই দিলে আৰু দেই ছাৰ লাষ্টৰ শেহতীয়া মানুহ লাষ্টত গা ধুই দিছে লাহে লাহে নিয়মটো পালন কৰি দিছোঁ মই যিহেতু গাটো ধুলোঁ মই এতিয়া নুধুং আৰু